না প্ৰথমতে কথাটো হ'ল কি আমি লৰেন্স চিলাৰ ডাঙৰীয়াক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ যে এই ভুটিয়াপাৰা গাঁৱৰ নিচিনা এখন পিছপৰা ঠাইত এখেতে আজি চি চি ব্লকৰ নিচিনা এটা ৰোডৰ যি আধাৰশিলা স্থাপন কৰিল তাৰ বাবে তাক আমাৰ ভুটিয়াপাৰা গাঁৱৰ ৰাইজৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক যি বিটিআৰ নিৰ্বাচনত সেই 12 নং চালাঘাটী পৰিষদীয় সমষ্টিৰ পৰা যি ধৰ প্ৰাৰ্থিত্ব পাইছে বা আমাৰ UPPL দলে প্ৰদান কৰিছে তাৰ বাবে আমি UPPLকো ধন্যবাদ জনাইছোঁ আৰু লৰেন্স চিলাৰ নিচিনা এজন মানুহ যাতে আমাৰ ৰাইজে এইবাৰ 12 নং চালাঘাটী সমষ্টিত মানে বিপুল ভোটত যাতে জয়যুক্ত কৰাই আমাৰ বিটিআৰ গভৰ্ণমেণ্টলৈ পঠিয়াই দিব পাৰে তাৰ বাবে আমি আশাও কৰিছোঁ আৰু ৰাইজক আহ্বানো জনাইছোঁ যে লৰেন্স চিলাৰিক যাতে আমাৰ এই অঞ্চলৰ ৰাইজে যেহেতু এখেতে এটা খুব সুন্দৰ ৰাইজৰ আদৰ্শৱান কাম কৰি আছে বা ৰাইজৰ অভাৱ অভিযোগ সম্পৰ্কত ৰাইজৰ লগত মাত মাতি আছে গতিকে আমি আশা কৰিছোঁ যে লৰেন্স চিলাৰক এইবাৰ বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে মই ৰাইজক পুনৰাই আহ্বান জনাইছোঁ ধন্যবাদ দিনত বিটিআৰত পিএফ বা UPPL কোনটো দলক আপোনালোকে সমৰ্থন কৰে নাই কথাটো হ'ল কি এতিয়া মই হৈছোঁ মই ক'ব গ'লে মোৰ পৰিচয়টো দিয়াৰ পৰা অলপ মই বিৰত আছিলোঁ কিন্তু মই হৈছোঁ অসম গণ পৰিষদৰ দলৰ কোকৰাঝাৰ জিলাৰ সাধাৰণ সম্পাদক গতিকে আমি NDA হিচাপে UPPL BJP আৰু AJPয়ে মিত্ৰতাত আমি চৰকাৰ চিন্তা চৰ্চা কৰিছোঁ গতিকে আমাৰ কথা হ'ল এতিয়াই যে আমি যেহেতু NDAৰ মিত্ৰ দল গতিকে আমি UPPL দলকে সমৰ্থন কৰিম আৰু আমাৰ UPPL দলৰ লগতে আলোচনা হৈ আছে যে আগন্তুক দিনত আমি UPPL দলে বিটিআৰ চৰকাৰ গঠনৰ সম্পূৰ্ণ সহযোগ আগবঢ়াম আৰু আমি সেইটোৱে কামনা কৰিছোঁ ৰাইজকো সেইটোৱে আহ্বান আমাৰ অসম গণ পৰিষদৰ ফালৰ পৰাও যে 12 নং সমষ্টিত আমাৰ UPPL দলৰ প্ৰাৰ্থী তথা NDAৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ যদিও আজি NDA দলটো বিটিআৰত নিজাববীয়াকৈ নিৰ্বাচন খেলাৰ এটা ৰণকৌশল কৰিছে কিন্তু তাৰ মাজতো আমাৰ কিছুমান আলোচনা বিলোচনা আছে গতিকে এইটো পলিটিকেলি ছেক্টৰ আমাৰ কথা হ'ল কি আমাৰ যেহেতু কেণ্ডিডেট গতিকে আমি লৰেন্স চিলাৰ ডাঙৰীয়াক মানে সম্পূৰ্ণভাৱে জয়ী হোৱাটো আৰু বিটিআৰত UPPL চৰকাৰ হোৱাটোক আমি কামনা কৰোঁ এইখিনি